নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আন এটি ভিডিঅ' আৰু এই ভিডিঅ'টোত মই তেজপাতৰ উপকাৰিতাৰ বিষয়ে জনাম আহকচোন তেজপাত এটাই কেনেধৰণে আমাৰ জীৱন ধাৰণত পৰিৱৰ্তন আনিব পাৰি তাকে এই ভিডিঅ'টোত আমি আলোচনা কৰিম যদি এতিয়ালৈকে মোৰ পেজটো আপোনালোকে ফলো কৰা নাই ফলো কৰি দিব মোৰ ইউটিউবত ডিভাইন নিউমাৰো কেয়াৰ বুলি চেনেল এটা আছে এটো সাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰাম পেজটো মোৰ ফলো কৰি দিব এতিয়া আমি আগলৈ আহো ভিডিঅ'টোৰ গতিকে তেজপাত এটা তেজপাতৰ নিজৰ সুগন্ধৰ বাবে তেজপাত বিখ্যাত হয় প্ৰসিদ্ধ এইভাবে ইয়াক বিভিন্ন ব্যঞ্জনত তেজপাত ব্যৱহাৰ কৰা হয় নিজৰ স্বাদ বঢ়াবলৈ সুগন্ধৰ বাবে ব্যৱহাৰ কৰা হয় প্ৰাচীন কালত মানুহে ইয়াক জ্বলাই বিভিন্ন ধৰণেৰে নিজৰ জীৱন ধাৰণত পৰিৱৰ্তন আনিছিল আজি মই এই তেজপাতৰে কেইটামান গুণাগুণৰ বিষয়ে আপোনালোকক জনাম তেজপাত দৈনিক ঘৰত জ্বলালে ভাগৰ আৰু অৱসাদ দূৰ হয় যিয়ে আপোনাৰ ঘৰ আৰু কৰ্মক্ষেত্ৰত এক শান্তিদায়ক পৰিৱেশ সৃষ্টি কৰাত সহায় কৰে যিসকলে বহুত ভাগৰুৱা হৈ ঘৰলৈ উভতি আহে তেওঁলোকে সদায় ঘৰত এটা তেজপাত জ্বলাই দিব আৰু এই তেজপাতৰ ধুৱাই তেওঁলোকৰ মনত শান্তি আনিব ভাগৰ আৰু অৱসাদ দূৰ কৰিব তেজপাতৰ জ্বলি থকা ধুৱাই মগজুৰ উন্নীতকৰণ কৰে 2 নম্বৰ তেজপাত জ্বলালে যিসকলৰ শ্বাস প্ৰশ্বাসজনিত সমস্যা আছে সেই সমস্যা দূৰ কৰাত তেজপাতৰ ধুৱাই যথেষ্ট সহায় কৰে যেনে কাহ চৰ্দি ব্ৰংকাইটিছ যে তেনেকুৱা ধৰণৰ বেমাৰী ঘৰত থাকিলে তেওঁলোকে দৈনিক মানে তেজপাত জ্বলাব লাগে তেজপাত জ্বলালে তেনেকুৱা ধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি 3 নম্বৰ তেজপাত জ্বলালে ইউজেনাল আৰু মাইচিনৰ দৰে তেল নিৰ্গত হয় তেজপাতৰ পৰা আৰু এই তেলে বিষাক্ত পোক পৰুৱা মহ মাখি এইবিলাকক ঘৰত প্ৰৱেশ কৰাত বাধাৰ সৃষ্টি কৰে গতিকে তেনেকুৱা ধৰণৰ বিষাক্ত কীট পতংগ আতৰ কৰাবৰ কাৰণে আমি তেজপাত ঘৰত দৈনিক জ্বলাব লাগে গধূলি সময়ত হয়তো ধুনা দিয়া বাচনতো আপোনালোকে দিব পাৰে আৰু এনেও তেজপাত এটা জ্বলাই দিব পাৰে 4 নম্বৰ তেজপাত দৈনিক জ্বলালে মানসিক স্পষ্টতা বৃদ্ধি হয় স্মৃতি শক্তি চুকা হয় যিসকলৰ ঘৰত মানে অলপ পঢ়াত অমনোযোগিতা বা পঢ়ি থকা ল'ৰা ছোৱালী আছে তেওঁলোকে সদায় দৈনিকভাৱে একোটা তেজপাত তেওঁলোকৰ ওচৰে পাজৰে জ্বলাই দিব লাগে আৰু ইয়াৰ সুগন্ধিয়ে মনটো ফলপ্ৰসূভাৱে পৰিষ্কাৰ কৰি একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে 5 নম্বৰ আধ্যাত্মিকভাৱে তেজপাতৰ গুৰুত্বপূৰ্ণ মানে কাম হৈছে তেজপাতে মানুহৰ মনৰ আশা পূৰ্ণ কৰাত সহায় কৰা বুলি বিশ্বাস কৰা হয় যিকোনো কাৰ্যসিদ্ধি কৰিবৰ বাবে তেজপাত জ্বলাই কিছুমান ৰিচুৱেল কৰা হয় মোৰ আগৰ ভিডিঅ'টো তেনেকুৱা ধৰণৰ ৰিচুৱেলৰ ভিডিঅ' দিয়া আছে মোৰ পেজত আৰু ইয়াক জ্বলালে নিগেটিভিটি দূৰ হয় বুলি কোৱা হয় আৰু ইয়াৰ নিগেটিভিটি দূৰ হৈ ইয়াৰ ওচৰে পাজৰে পজিটিভিটি মানে আকৰ্ষণ হয় বুলি বিশ্বাস কৰা হয় গতিকে আপোনালোকে নিজৰ মনৰ আশা আকাংক্ষাৰ বাবেও তেজপাত জ্বলাই কিছুমান ৰিচুৱেল কৰিব পাৰে মই ইয়াৰ ভিডিঅ' বাৰু দি দিম আপোনালোকে যিসকলে মোৰ তেজপাতৰ ভিডিঅ' পোৱা নাই তেখেতসকলৰ বাবে মই ইয়াৰ ভিডিঅ' দি দিম গতিকে মোৰ যদি এই ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফলো কৰি দিব ধন্যবাদ ৰাধে ৰাধে